হেল্ল' এভৰিৱান, মই স্পাৰ্ক। আজি কেইদিনমানৰ পৰা আমি নিউজ চেনেলত কিছুমান কলেজ ইনষ্টিটিউটৰ খুব বাতৰি পাইছোঁ, য'ত পঢ়াৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুমূলীয়া সময় নষ্ট হ'ল। কাৰণ এই ইনষ্টিটিউটবিলাক ফেক। আজি মোৰ ভিডিঅ'টো আৰু মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটাই অনুৰোধ কৰিব খোজোঁ যে আপোনালোকে যেতিয়া কোনোবা এটা পাঠ্যক্ৰম বাবে কোনোবা কলেজ বা কোনোবা ইনষ্টিটিউটত এডমিশ্যন লয়, তেতিয়া আপোনালোকলৈ এটা ৰিকুৱেষ্ট যাতে তাৰ সেই কৰ্চটো ৰিলেটেড সেই কলেজ বা ইনষ্টিটিউটখনৰ এফিলিয়েশ্যন আছে নে নাই সেইটো যাতে এবাৰ আপোনালোকে চেক কৰে। বা আপোনালোকে কোনোবা ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব খুজিছে, সেই ইউনিভাৰ্চিটিখন UGC এপ্ৰুভড হয় নে নহয় সেইটো চেক কৰে। কোনোবা টেকনিকেল কৰ্চেছত আপুনি এডমিশ্যন লৈছে, লাইক BTech, BE বা আপুনি মেনেজমেণ্ট MBA কৰ্চত এডমিশ্যন লৈছে, তাত আপোনাৰ AICTE এপ্ৰুভেল আছে নে নাই সেইটো যাতে আপোনালোকে চেক কৰে। কাৰণ আপোনালোকে মই এতিয়া দেখিছোঁ কিছুমান ছাত্ৰ ছাত্ৰীয়ে 3 বছৰ 4 বছৰ পঢ়াৰ পিছত গম পাইছে যে সেই ইনষ্টিটিউটখনৰ কোনো এফিলিয়েশ্যনে নাইকিয়া। এনে অৱস্থাত ভাবক যে ষ্টুডেণ্টখিনি কেনেকুৱা এটা বহুমূলীয়া সময় নষ্ট হৈছে এই ইনষ্টিটিউটবিলাকৰ কাৰণে। কাৰণ মই বহুত টাইমত কল পাওঁ, বিশেষকৈ আমাৰ লোৱাৰ আছামৰ আমাৰ কি হয়, ছাত্ৰ ছাত্ৰীসকলে বহুতখিনি এনকুৱাৰী কৰে যে মই B ফাৰ্ম D ফাৰ্ম পঢ়িবলৈ খোজোঁ, কিন্তু তেখেতসকল আৰ্টছ বেকগ্ৰাউণ্ডৰ হয়। কিন্তু তেখেতসকলে কয় যে আমিতো ইয়াত আৰ্টছৰ আমাৰ ইয়াত এডমিশ্যন দি আছে, আপোনালোকে কিয় নিদিয়ে। মই তেতিয়া তেখেতসকলক কওঁ সেইবিলাক ফেক ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ আপোনালোকে চাৰ্টিফিকেশ্যন বা আপুনি ডিগ্ৰী কৰ্চ কৰিবলৈ গৈছে, পৰাপক্ষত নকৰিব, কাৰণ ভৱিষ্যতে আপোনালোকে প্ৰব্লেমত পৰিব। কিন্তু সেই বস্তুটোৱে মই বিচাৰোঁ আপোনালোকে যাতে প্ৰত্যেকটো ষ্টুডেণ্টে সেই বস্তুটো বিচাৰে। লাইক আপোনালোকে যদি ফাৰ্মাচী B ফাৰ্ম D ফাৰ্ম পঢ়িব খুজিছে, ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া সিহঁতৰ এফিলিয়েশ্যন আছে নে নাই সেইটো এবাৰ যাতে চেক কৰে। যদি আপোনালোকে নাৰ্ছিং পঢ়িব খুজিছে, তাত আপোনাৰ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ এফিলিয়েশ্যন আছে নে নাই। যদি আপুনি ল পঢ়িব খুজিছে, বাৰ কাউন্সিল অফ ইণ্ডিয়া এফিলিয়েশ্যন আছে নে নাই। বা আপুনি BEd বা DLEd কৰিব খুজিছে, তাত আপোনাৰ নেশ্যনেল কাউন্সিল অফ টিচাৰ্ছ এডুকেশ্যনৰ এফিলিয়েশ্যন আছে নে নাই। কাৰণ ৰিচেণ্টলি দেখিছে বহুতখিনি BEdৰ ডিগ্ৰীও আমাৰ অসম চৰকাৰে ভেলিড কৰিছে। বা আপোনাৰ ৰিচেণ্টলি মই আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত আমি দেখিছোঁ যে বহুতখিনি নাৰ্ছিং ইনষ্টিটিউট, য'ত আমাৰ ষ্টুডেণ্টে কৈছে যে আমি 3 বছৰ 4 বছৰ পঢ়িলোঁ, পঢ়াৰ পিছত এতিয়া গম পাইছোঁ যে তাৰ কোনো চাৰ্টিফিকেটৰ ভেলুৱে নাইকিয়া। চ' এনেকুৱা অৱস্থাত মই আমাৰ ছাত্ৰ ছাত্ৰীক এটাই ৰিকুৱেষ্ট কৰিম, আপোনালোকে সেই ৰিকগনাইজেশ্যন সেই এফিলিয়েশ্যনখিনি বিচাৰক। যেতিয়া আপোনালোকে এডমিশ্যন ল'ব যাওঁতে সোধক যে মোৰ কৰ্চটোৰ এফিলিয়েশ্যন বা ৰিকগনাইজেশ্যন আপোনালোকৰ চাৰ্টিফিকেট বা ডকুমেণ্টছখিনি আপোনালোকে এবাৰ চাবলৈ বিচাৰক। যদি তেখেতসকলে দেখাবলৈ অমান্তি হয়, আপোনালোকে গম পাব যে তেখেতসকলৰ ডিগ্ৰীটো ফেক হয়। কাৰণ আপোনালোকৰ এই সময়টো বহুত বহুমূলীয়া হয়। এইটো নাচাব যে ক'ৰবাত সস্তাত পাইছে, ক'ৰবাত কম দামত পাইছে, ডিগ্ৰীটো লৈ লৈছোঁ, কিন্তু সেই কম দামৰ লোৱাৰ বিনিময়ত হয়তো আপুনি কোনো ফেক ইউনিভাৰ্চিটি বা ফেক ইনষ্টিটিউটত আপুনি নাম লগাইছে। ত' সেই বস্তুটো আপোনালোকে ভালকে মন কৰক, যাতে আপোনালোকৰ এই বহুমূলীয়া সময়টো নষ্ট নহয়। আজিলৈ ভিডিঅ'টোত ইমানটোৱেই। খালি মই এটাই আপোনালোকক অনুৰোধ কৰিম, যাতে আপোনালোকে যিকোনো ধৰণৰ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ আগতে তাত এফিলিয়েশ্যন ৰিকগনাইজেশ্যনখিনি চেক কৰে। যদি আপোনালোকে নেজানে এই কৰ্চটো পঢ়িবলৈ এটা এফিলিয়েশ্যন ৰিকগনাইজেশ্যন কি লাগে, মোক মেছেজ কৰিব, মোক কমেণ্ট কৰিব, ডেফিনেটলি মই আপোনালোকক সহায় কৰিম। ধন্যবাদ।